ৰাইজ আপোনালোকে যিটো ভিডিঅ' আজি 2 দিন ধৰি চাই আছে মোৰ আৰু মোৰ বন্ধু আকছেদ আলীৰ এই ভিডিঅ'টো আজিৰ পৰা 10 দিন আগৰ ভিডিঅ'। এই ভিডিঅ'টো মানে কংগ্ৰেছ কৰ্মীয়ে আজিৰ যিটো জিঅ' টিং চলি আছে ঘৰত সেই জিঅ' টিঙৰ লগত সম্পৰ্ক টানিছে। কিন্তু কথা এইটোৱে, জিঅ' টিঙৰ নামত 10জনকে অফিচাৰ নিয়োগ কৰিছে। আপোনালোকে যিটো ভিডিঅ' চাই আছে এই ভিডিঅ'ত কোনো ধৰণৰ কোনো অফিচাৰ নাই, তাতে জাষ্ট মই আৰু মোৰ বন্ধু আকছেদে আছোঁ। আকছেদে মোক 500 টকা এটা দিছে, এইটো আকছেদ আৰু মোৰ নিজা লেনদেন। আমি কোনো বেনিফিচিয়াৰী বা কোনো হিতাধিকাৰীৰ ঘৰৰ পৰা মানুহৰ পৰা আমি পইচা লোৱা নাই। আমি দুজনে লেনদেন কৰিছোঁ। আমি বিজেপি কৰাৰ কাৰণে কিছুমান কংগ্ৰেছ কংগ্ৰেছীয়ে এই ভিডিঅ'টো এই সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে, যাতে চৰাঞ্চলৰ বিজেপিৰ উত্থান হয়, পতন হয়, সেইটো এটা আৰম্ভ কৰিছে। কিন্তু আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, আমি কোনো ধৰণৰ জিঅ' টিং কৰা নাই, আমি কোনো ধৰণৰ পইচা জিঅ' টিঙৰ লেনদেন কৰা নাই, কোনো হিতাধিকাৰীৰ পইচা লোৱা নাই। আমি জাষ্ট আকছেদ আৰু মই এইটো লেনদেন কৰিছোঁ। মাননীয় ৰাইজসকল, যোৱা 2 দিনমান ধৰি ছ'চিয়েল মিডিয়াত মোৰ আৰু মোৰ বন্ধু নুৰমাল হুছেইনৰ যি ভিডিঅ' আপোনালোকে পাই আছে, সেই ভিডিঅ'খন প্ৰায় আজি 10 দিনমান আগৰ ভিডিঅ'। মই আৰু মোৰ বন্ধু নুৰমাল হুছেইনে আজি 10 দিনমান আগত এটা হিচাপত বহিছিলোঁ। তাতে মোৰ বন্ধুক মই 500 টকা এখন দিওঁ, কিন্তু তাতে হয়তো কিছুমান কংগ্ৰেছৰ দুষ্ট চক্ৰই সেই ভিডিঅ'টো আজিৰ দিনত হয়তো ছ'চিয়েল মিডিয়াত আপলোড কৰি ঘৰৰ জিঅ' টিঙৰ নামত পইচা লোৱা বুলি অপপ্ৰচাৰ চলাই আছে। মই সাধাৰণ জনতাক হয়তো মই ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে যে ঘৰৰ জিঅ' টিঙৰ নামত পঞ্চায়তে 10জনকৈ অফিচাৰ হয়তো নিয়োগ কৰিছে। তেখেতসকলে ঘৰে ঘৰে গৈ হয়তো জিঅ' টিংবোৰ কৰি আছে। মই আৰু নুৰমালে 500 টকা লেনদেনত ইয়াতে কোনো ধৰণৰ জিঅ' টিঙৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু এই কংগ্ৰেছৰ কিছুমান কৰ্মীয়ে কিছুমান কংগ্ৰেছীয়ে, মই কংগ্ৰেছী বুলি ক'লোঁ, কিছুমান কংগ্ৰেছীয়ে হয়তো চৰাঞ্চলত বিজেপিৰ ভেটি, ভাৰতীয় জনতা পাৰ্টীৰ ভেটি উৎখাত কৰাৰ কাৰণে যিবোৰ অপপ্ৰচেষ্টা কৰি আছে, আৰু এইটো এটা কংগ্ৰেছৰ টোটেলি চক্ৰান্ত, যাতে হয়তো বিজেপিৰ যাতে হয়তো চৰাঞ্চলত যাতে ৰাইজৰ লগত আমাৰ যাতে এটা সম্পৰ্ক বেয়া কৰাৰ এটা প্ৰচেষ্টা চলাই আছে।